নমস্কাৰ কি খবৰ সকলোৱে আশা কৰো সকলো ভালে আছে আজি আকৌ এটা নতুন বিষয়ৰ সৈতে মই মিন্টু কুমাৰে আপোনালোক সকলোকে আপোনালোকৰ চেনেল দা লাষ্ট বেঞ্চাৰলৈ স্বাগতম জনাইছো আহক তেতিয়ালে আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ আজিকালি আমি যদি স্কুলীয়া ল'ৰা ছোৱালীবোৰলৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে প্ৰায়বোৰ স্কুলীয়া ল'ৰা ছোৱালী ভাল স্কুলত পঢ়ে ভাল ঠাইত শিক্ষা গ্ৰহণ কৰে আৰু তেওঁলোকে ভাল ৰিজাল্ট কৰে পৰীক্ষাত ভাল নম্বৰ পায় ক্লাছ 1 ৰ পৰা ক্লাছ 10 লৈকে বহুতো ল'ৰা ছোৱালীয়ে ভাল স্কুলত পঢ়ি ভাল শিক্ষা গ্ৰহণ কৰি ভাল নম্বৰ মাৰ্কস ৰিজাল্ট কৰে কিন্তু আমাৰ সোসাইটিখনত অৰ্থাৎ সমাজখনত থাকিবলৈ সেই নম্বৰে জানো সাফিসিয়েন্ট হয় মই কিছুমান ল'ৰা ছোৱালীক লক্ষ্য কৰিছো যে তেওঁলোকে ভাল স্কুলত পঢ়ে ভাল নম্বৰ পায় তেওঁলোকৰ পঢ়া শুনাৰ যোনটো ধৰণ বহুত ধুনিয়া ভাল অৰ্থাৎ ব্ৰাইট ষ্টুডেন্ট বুলি ক'ব পাৰি তেওঁলোকক কিন্তু যিখন স্কুল বাছত তেওঁলোকে যায় বা যিখন স্কুল গাড়ীত ভেনত তেওঁলোকে যায় সেই গাড়ীখনৰ যোনজন গাড়ী চালক ড্ৰাইভাৰজনক তেওঁলোকে ওই ড্ৰাইভাৰ বুলি সম্বোধন কৰা মই বহুত ল'ৰা ছোৱালী দেখিছো ৰাস্তাই ঘাটে যেতিয়া এজন মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ দেখা যায় তেতিয়া মই এনেকুৱা ল'ৰা ছোৱালী দেখিছো এই মানুহটো পগলা এই মানুহটো বলিয়া বুলি কোৱাও মই শুনিছো নিজৰ মাক দেউতাকৰ সন্মুখতে আৰু মাক দেউতাকো মই এনেকুৱা মাক দেউতাকো দেখিছো যি সেই ল'ৰা ছোৱালীজনক নিজৰ সন্তানজনক হেইটো কৈ নিদিয়ে যে এই মানুহজনক তেনেকৈ ক'ব নাপায় কোনোজন ব্যক্তি মানসিকভাৱে বাধাগ্ৰস্ত হোৱাটো কোনো ভুল নহয় কিন্তু তেওঁক সম্বোধন কৰাৰ এটা মানে নিয়ম আছে নিয়ম বুলি কৈছো এটো খুব ভাল ওয়ার্ড মনত অহা নাই বাবে মই তেনেকৈ কৈছো হয় আৰু বহুত সৰু সৰু কথা থাকে এটা নম্বৰে এটা ল'ৰা ছোৱালীক গুটেখিনি দিব নোৱাৰে সমাজত থাকিবৰ বাবে কিছুমান বেলেগ ধৰণৰ কথাও আহি পৰে ডাঙৰ কেনেকৈ সম্বোধন কৰা হেনুকা ধৰণৰ বহুত বস্তু আহি পৰে এটা মই এনেকুৱা ল'ৰা ছোৱালী দেখিছো যি পৰীক্ষাত বহুত ধুনিয়া ধুনিয়া ৰিজাল্ট কৰে ভাল নম্বৰ পায় পঢ়াখনতো ভাল তেওঁলোকে একো খুদিবই নোৱাৰি পঢ়া কথা টপককে আনসাৰ দিয়ে কিন্তু নিজৰ ঘৰৰ ওচৰ সুবুৰীয়া মানুহখিনিৰ লগতে ভালকে কথা পাতিব নাজানে ভালকে ব্যৱহাৰ পাতি নাজানে ভালকে মাত খাদিব নাজানে আৰু ডাঙৰ কিবা এটা কলেও ভেকাহি মাৰি গুচি যায় এইখিনি এটা সৰু ভিডিও আজি মই বনাবলৈ চেষ্টা কৰিলো বেছি দীঘলীয়া নকৰো জাস্ট দুটামান সৰু কথা যিখিনি মই ডেইলি লাইফত দেখি থাকো আজি মই ইউটিউবৰ মজিয়াখনত ক'বলৈ চেষ্টা কৰিলো এই আছিল আজি এটা সৰু ভিডিও নাজানো কিবা কি ক'বলো যদি ভিডিওটো অলপো ভাল পাইছে কিবা যদি আপোনালোকে ভাবিছে যে মই অলপো অৰ্থপূৰ্ণ মিনিংফুল কথা কৈছো তে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ